নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্য এটা ব্লগলৈ। আজি হ'ল মহাসপ্তমী পূজা, শাৰদীয় দুৰ্গা পূজাৰ সকলোলৈ শুভেচ্ছা যাচিলোঁ। আমি এতিয়া পূজাত যাবলৈ ওলাইছোঁ। এয়া মোৰ লগত আছে জিতু। তো আমি পূজাত যাই একেবাৰে আপোনালোকক লগ পাই আছোঁ। তো আহক আমি ভিডিঅ'টো চাই থাকোঁ শেষলৈকে। এয়া মই ধমধমা দুৰ্গা মন্দিৰ পাই গ'লোঁ। ভিতৰত সোমাই যাই আছোঁ। এয়া দুৰ্গা মা ধমধমাৰ সম্পূৰ্ণ 2 বছৰৰ পাছত কোনো ধৰণৰ কৰোণাৰ বাবে কোনো ধৰণৰ গাইডলাইন নোহোৱাকৈ SOP নোহোৱাকৈ পূজা আৰম্ভ হৈছে। এয়া চাওক পূজা ধমধমাৰ চাৰিওফালে বহুতো মানুহ আছে আৰু বহুতো মানুহ ইফালে ঘূৰি আছে আৰু ইপিনে নাম চলি আছিল। মই সেইখিনি মিট কৰি থৈছোঁ, কাৰণ যদি মই মিট কৰি নথওঁ এইবিলাক চব মণিহাৰী দোকান। এইখিনি হ'ল সপ্তমী পূজাৰ যিখিনি ভিডিঅ' কৰিছিলোঁ মই আপোনালোকক দেখুৱাইছিলোঁ, আৰু কিবা কিবি খাইছোঁ সেইখিনি ভিডিঅ' কৰা নাই। আৰু ধমধমাত গৰুৱা আৰু বুলু ফিল্ম চলি আছে। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।